হেল্ল' এটা ক'ত লাগিছে বাৰু? এইটো চৰাইদেউ সাপেখাতী ৰহনত লাগিছে। মই মানে গীতিমণিৰে লগাইছে। মোক ক্ৰাছ হয় মানে, হয়নে বাৰু? হয় বাৰু। তোমাক মানে মই ডিভা 65ত দেখিছিলোঁ মানে, তেতিয়াৰ পৰা বহুত ভাল লাগে মানে। হয় নেকি? ধন্যবাদ। কি কৰি আছা এতিয়া? মই শুই আছোঁ। মই তোমাৰ মানে বহুত কি ক'ম আৰু, বাকী ভাল ন? ভালে ভালে। তুমি ক'ৰ পৰা কৈছা? মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ। তোমাৰ নামটো? মোৰ নামটো ৰিণ্টু। কি ক'লা? ৰিণ্টু। ৰিণ্টু। অ'। অ'। তোমাৰ নামত মানে টেটু এটাও বনাইছো মানে। তোমাৰ মানে বহুত ডাঙৰ একদম বহুত, কেনেকে বুজাম? মই তেনেকুৱা নাভাবো নহয়। মই ভাবো তুমি নাভাবিলেও আৰু মানে কি ক'ম, যেতিয়াৰ পৰা মই দেখিলো ন টিভিত মানে, তেতিয়াৰ পৰা আৰু। ঘৰত কোন কোন আছে বা তোমালোকৰ? মোৰ ঘৰত মা, পাপা, ভাইটি আৰু আইতা। তোমাৰ কিবা আছে নি বাৰু বয়ফ্ৰেণ্ড? তেনেকুৱা মোৰ নাই। মই ক্লাছ 9ত পঢ়ি আছো। তেনেহ'লেতো ভালেই হ'ব ন। তুমি হেল্ল'। কি কাৰণে ফোন কৰিছিলা কোৱাচোন? মই মানে নাম্বাৰটো ক'ত পালা? নাম্বাৰটো মানে মই তোমাৰ বহুত বিগ ফেন হয় ন, ত' উলিয়ালো আৰু বিচাৰি। হয় নেকি? ত' বেয়া নাপাবা হা ফোন কৰাৰ কাৰণে, মানে বিগ ফেন ন তোমাৰ, কেতিয়াবা লগ পাম আৰু। নাই পোৱা বেয়া। হ'ব তেনেহ'লে। ঠিক A আছে। few moments later. হেল্ল'। হেল্ল'। কি মানে? হাঁহিছা যে? নহয়, এইটো প্ৰেংক নাই হোৱা এতিয়া। চৰি যি কব পালো টেটু। কি সুধিলোকে কি চৰি হা। একো নাই। কোনো নাই ন? মই গম পাইছিলো